এইবুলি হাতত অস্ত্ৰ লৈ বোলে তিনিদমিকাত বিষ্ণুকে কিনি ফুৰিছে। বিষ্ণুৱে ভাবিলে ইয়াৰ পৰা উপায় নাই, বোলে কি ইটো মোৰ ভকত আছিলে, গতিকে ই মোৰ ধ্যানটো পাবই। ভকতে কি ধ্যান পায়? ভগৱানৰ চন্দন তুলসী সুগন্ধি পায়। য'ত তেওঁক স্মৰণ কৰে, য'ত ঈশ্বৰ আছে কেনেকে প্ৰমাণ পাব? তেওঁৰ নাম লৈ তেওঁক স্মৰণ কৰি দিয়াৰ লগে লগে নাসিকাৰ ৰন্ধ্ৰেৰে চন্দন তুলসীৰ সুগন্ধি এতিয়া ক'তো লুকাই যেতিয়া থাকিবলৈ ঠাই নাপালে অনন্ত ঈশ্বৰে প্ৰভুৱে ভাবিলে যে স্থান এখনেই আছে, বোলে কি মই অকণমান এটা ধূলিকণাৰ ৰূপ লওঁ। ই শ্বাস নিশ্বাস লওঁতে তাৰ নাসিকাৰ ৰন্ধ্ৰেৰে সোমাই তাৰ হৃদয়তে লুকাই থাকে। হিৰণ্যকশিপুৰে বিষ্ণু মৰিলে বুলি জয় ঢোল বজাই ঘোষণা কৰি দিলে। ক'তো বিষ্ণু নাই, এতিয়া বিষ্ণু কোনেও বুজিব নেলাগে। ক'তো নাই বুলি ঘোষণা কৰা এইজন হিৰণ্যকশিপুৰ হৃদয়ত ভগৱন্ত বিষ্ণুৱে এতিয়া অকণমানি ধূলিকণা হৈ বায়ু হৈ তেওঁ নাসিকাৰ ৰন্ধ্ৰেৰে প্ৰৱেশ হৈ তেওঁ হৃদয়তে লুকাই আছে। কোনে দেখিলে? প্ৰহ্লাদে দেখিলে। কোনে দেখা নাই? নৰসিংহ প্ৰভু প্ৰহ্লাদে প্ৰকট হোৱাৰ আগত দেখিছে। হিৰণ্যকশিপুৰে কি বুলি প্ৰশ্ন কৰিছিলে? তোৰ যদি ইমানবোৰ ভগৱন্ত বিষ্ণুত বিশ্বাস, আস্থা আৰু প্ৰতিষ্ঠা আছে দেখাই দে, ক'ত আছে তোৰ কেইজন ভগৱান? আৰু এটা প্ৰহ্লাদে কি বুলি কৈছিলে? হে মোৰ তুমি কিয় ইমান অজ্ঞানী হৈছা? তুমি কিয় ইমান অবুজৰ দৰে? মই চিনি চাওঁ তিনি কেৱল তেওঁকে। কাক দেখা পায়? ভগৱন্ত। এই নাৰদত বিষ্ণু এই বৈকুণ্ঠময়ী নাথা লৈ এ যোগী ৰুহিয়ায়ে ৰিষ মুদাই এ ঠাকু ভকতৰ কীৰ্তন সাক্ষী আছে প্ৰহ্লাদ আৰু হিৰণ্যকশিপুৰে। চাই কোনে আছে? চাই আছে নৰসিংহ। ভগৱত আমি যদি